আমি জাষ্ট নাও হোটেল আহি পালোঁ আৰু ভিউটো ইমান ধুনীয়া পুৰা সাগৰৰ পাৰত আমাৰ হোটেল Your vaccination reports. I think দুইখন একেলগে ফটো মাৰি থৈ দিয়া No, this side only. Thank you. 06. Thank you. মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননি তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেলে ও চোৱা কিনো ৰঙে হিয়া ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণি
মানুহ আছে দেখা নাই লাহে লাহে খোজকাঢ়া একো নাই চোৱা আগলৈকে বেবীটো লৈ গৈছে চোৱা যোৱা তালৈকে গৈ থাকা বেবীটো যোৱালৈকে যাব পাৰা হ'ব হ'ব এইফালে আহা উল্টা ফালে অঁ একো নাই এইটো চাইডে ঘূৰি দিয়া মই আছোঁ ঘূৰি দিয়া এইটো পানী ৰখি আছে একো নাই অঁ গম পালা এইটো পানী গৈ নাথাকে অঁ এইটোৱে সেইটোৱে সাঁতোৰা নিয়ম বৰ্তমান ৰুমত অকলে আছোঁ ই গৈছে ডিনাৰ আনিব একজেক্টলি মোক কৈ যোৱা নাই হয়তো ডিনাৰ আনিবই গৈছে চাগে চ' মই ৰুমত অকলে বৰ্তমান বলকচোন অকণমান সাগৰৰ পৰিৱেশটো দেখাওঁ কি হৈ আছে ৰাতিৰ সাগৰ ৰাতিৰ সমুদ্ৰ সদায় বোলে গভীৰ শুনিছিলোঁ আগতে এয়া ৰাতিৰ সমুদ্ৰ তাতে ব'ট কেইখনমান আছে ঠিক ব'টো নহয় সেইকেইখন এইটো আমাৰ ছুইমিং পুল এইখন হ'ল সাগৰ এয়া মই অকণমান কাপোৰ মেলি দিছোঁ আমি যেতিয়া সাগৰত গৈছিলোঁ গোটেইখিনি ভিজি গ'ল ওপৰত সেয়া জোন এয়া ৰাতিৰ সমুদ্ৰ
খুব ধুনীয়া লাগিছে আমাৰ ৰুমলৈকে আৱাজ গৈছে একদম ভিউটো খুবেই ধুনীয়া কেনেকুৱা লাগিছে সাগৰৰ পাৰত খাই It is like once in a lifetime moment because I have been to sea many times but never had a food directly in the seashore. So it's really cool environment, really nice, good ambience, and let's see the food and the taste of Sri Lanka. Keeping finger crossed for a good, delicious food, the seafood. এতিয়া মই ফ্ৰাইড ৰাইচ ফাৰ্ষ্টতে মই প্ৰন আৰু ৰাইচ খাম এতিয়া মই ফ্ৰাইড ৰাইচ